গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভালনে? কমেণ্ট কৰি জনাব দেই। মোৰ ভালেই বাৰু। এয়া ব'লকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি দেখাবলৈ লৈছোঁ আমাৰ বাৰীত কি আছে, কি পাচলি আছে। ব'লকচোন আনকে ছিঙি পেলাই। এইফালে এয়া তিতাকেৰেলা গছ আছে, এয়া হেন্দালি দি থোৱা আছে। এয়া তিতাকেৰেলাবোৰ বহুত লাগি আছিলে, প্ৰতিদিনে ছিঙিয়ে থকা হয়। এয়া বহুত ডাঙৰ ডাঙৰো হয়। সেইদিনাখন দুটা ছিঙিছিলে, বহুত আধা কেজি হৈছিলে। এয়া তিতাকেৰেলা লাগি আছে এইফালে। এয়া লাগি আছে। এইপিনে ভাতকেৰেলা গছ আছে, এইপিনে ভাতকেৰেলা হেন্দালি দি থোৱা আছে। ইয়াতো বহুত ভাতকেৰেলা লাগিছিলে, বহুত খোৱা হ'ল। এতিয়া আমনি লাগিলেগৈ খাই আৰু। এইপিনে এয়া ভাতকেৰেলা হেন্দালি ভিতৰৰ পিনে লাগি আছে, খালি যাব নোৱাৰি। এতিয়া জোক ওলাই যে বৰষুণ দি আছে। এয়া আদা গছ দি থোৱা আছে। এয়া বেছি নহয়, সৰু মানে অকণমান দিছে আৰু হেৰি ঘৰত খাবৰ কাৰণে দিছে। এয়া এইফালে ভেন্দি দিয়া আছে। এয়াও ভেন্দি দি থোৱা আছে। এয়া সৰু হৈ আছে, লগা নাই এতিয়ালৈকে। এইপিনে ডাঙৰ হ'লে এয়া ইমান নলগা হৈছে আৰু ইয়াত ভেন্দি। এটা লাগি আছে। ইয়াত ভেন্দি লাগি আছে। এয়া ভেন্দি লাগি আছে। সেইটো আমাৰ ব্ৰইলাৰ কটা ঘৰ। আমাৰ ব্ৰইলাৰ আছে নহয়, আপোনালোকক দেখাম বাৰু ব্ৰইলাৰ ফাৰ্ম দুখন। ব্ৰইলাৰ হ'লচেল কৰা হয়, পোহা নহয় ব্ৰইলাৰবোৰ। ইয়াত কাটে সেনেকৈ ব্ৰইলাৰ। এইপিনে এয়া গোলনেমু গছ আছে। এইপিনে এজোপা ডালিম গছ আছে। এজোপা নাৰিকল গছতে এয়া পাণ বগাইছে বহুত ওখকৈ। এয়া মৌচুমী টেঙা গছ আছে, কমলা টেঙা গছ আছে। এইপিনে টেঙা গছ আছে। এইপিনে এটা ডাঙৰ পুখুৰী আছে, পুখুৰীটোত মাছ বহুত আছে। ডেইলি দানা দিয়া হয় মাছবোৰ ডাঙৰ হ'বলৈ। বৰশীটো ধৰা হয়, মাছ ডাঙৰ মাছ উঠে। এদিন বাৰু বৰশীত উঠিলে আপোনালোকক দেখাম বাৰু। এইফালে এয়া পাণ গছ আছে, এয়া তামোল গছ, পাণ লাগি আছে তাতে। সেয়া ঘৰত ৰুবৰ কাৰণে মানুহজনে সাঁচি বুলি দুটামানো পচাই থৈছে। এয়া আদা খান্দি থোৱা আছিলে ঘৰত খাবৰ কাৰণে, এয়া এনেকৈ গজি গ'লগৈ আদা। এইফালে তামোল গছ আছে, ইয়াত পাণ আছে। এইপিনে ভোট জলকীয়া আছিলে বহুত ডাঙৰ, কিন্তু চব মৰি গ'ল বৰষুণ পাই। সেইপিনে হালধি দি থোৱা আছে। এইবোৰ কাজি নেমু গছ আছে, এয়া বহুত কাজি নেমু লাগি আছে। এইপিনে আছে কাজি নেমু গছ। বহুত ডাঙৰ কাজি নেমু লাগি আছে। ব'লক এতিয়া মই ব্ৰইলাৰ ফাৰ্ম দুখন দেখুৱাম। এইফালে আছে এয়া ব্ৰইলাৰ আমাৰ ইয়াত পোহা নহয়, এনেকৈ কোম্পানীৰ পৰা আহে ব্ৰইলাৰবোৰ। ডাঙৰকৈ আহে, আমাৰ ইয়াত হ'লচেল কৰা হয়, আকৌ খুচুৰাও বিকা হয়। আমাৰ ইয়াত চব পায়, কটা গোটা। মানুহ এজন আহে কাটিবলৈ। এনে ফেন আছে, দুখন ফেন। এখন ফেন আছে, ফেন লাগিব মানে গৰম দিনত, নহ'লে ব্ৰইলাৰবোৰ মৰি যায় যে। এইটো এনেকৈ ডাঙৰকৈ আহে কোম্পানীৰ পৰা। ব'লকচোন আৰু এখন ফাৰ্ম আছে, সেইখন দেখুৱাওঁগৈ। আৰু এইখন ফাৰ্ম, এইবোৰ ব্ৰইলাৰ কুকুৰা।
এটা আকৌ সেইদিনা ব্ৰইলাৰ লগতে এটা কয়লাৰো আহি গ'ল নহয় এইটো। এইপিনে দানা খাবলৈ দিয়া হয়, এইপিনে পানী, এইবোৰ পানী খাই আছে ব্ৰইলাৰে। এখন ফাৰ্মখন ইয়াত বহুত বছৰ হ'ল, আজি 20-21 বছৰমান হ'লে আৰু ব্ৰইলাৰ এনেকৈ হেৰি কৰা। মোক বিয়া নপতা আগৰ পৰাই কৰি আছে ইয়াত। সেইপিনে দানা আছে, সেইটো দানা খাবলৈ দিয়া হয়। এইটো ভাল দানা হয়। এইটো মোৰ ইমান ভিডিঅ' বনোৱাৰ অভিজ্ঞতা নাই, তথাপিও ভিডিঅ' বনাওঁ আৰু আপোনালোকৰ মাজলৈ এটা দি থাকিবলৈ প্ৰতিদিনে। আপোনালোকৰ সঁহাৰিৰ প্ৰয়োজন, আপোনালোকে মোক সহায় কৰিব, মোক আগুৱাই নিয়াত সহায় কৰিব বুলি মই আশা ৰাখিলোঁ। তেতিয়াহে মই প্ৰতিদিনে এটা ভিডিঅ' দিবলৈ মন যাব। আপোনালোকে মোক ছাপোৰ্ট কৰিলেহে, আগুৱাই নিলেহে মই আগবাঢ়ি যাব পাৰিম। আপোনালোকৰ ওপৰতে সকলো নিৰ্ভৰ কৰিছোঁ আৰু। যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তেতিয়া আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো টিপি দিব, তেতিয়াহে প্ৰতিদিনে এটা নতুন ভিডিঅ' সোনকালে পাব। ব'লকচোন এতিয়া ৰুমৰ পৰা আহোঁগৈ। আমাৰ গুটি উঠিলে নি, তাই শুই আছিলে নহয়। সেয়া ৰুমলৈ আহিলোঁ, এতিয়া বহুত গৰম উঠিছে, গোটেই বহুত ঘামি গ'লোঁ একদম। সেয়া ৰ'দলৈ গুচি গ'লোঁগৈ যে। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে সকলোৱে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো টিপি দিব, যাতে প্ৰতিদিনে নতুন ভিডিঅ' আপোনালোকে এটা পাই থাকে। ধন্যবাদ।